ঘৰত কিন্তু এজনী ছোৱালী থকাটো খুব দৰকাৰ, যিহেতু মই বিয়া হৈ গুচি গ'লোঁ। হ'লেও বাৰু আমাৰ বাবাৰ বাৰ্থডে আৰু ৰিটায়াৰমেণ্ট ডে পাৰ্টি আছে বুলি মই এসপ্তাহ আগতে আহি গ'লোঁ। আৰু মই আহিলোঁ বুলি আমাৰ বৰমাৰ খুব হেল্প হ'ল। আমাৰ বৰমাটো ইমান বিজি হৈ গ'ল বজাৰ হাতত, মানে আমাৰ বৰমাকে চবফালে বজাৰ চজাৰ চাব লাগে, কাৰণ আমাৰ বাবাৰ ৰিটায়াৰমেণ্ট ডে বুলি মানে আমাৰ বাবা খুব বিজি হৈ গ'ল মানে বাবাৰ কামতে। আৰু এইফালে ভাইটি আছে সৰু সৰু দুটা, সিহঁতিও যিমান পাৰিছে সিহঁতি কৰিছে। চ' গাইজ এইটো ভিডিঅ'টো হয় মানে বাৰ্থডে দিনাৰ, মানে পাৰ্টি দিনাৰ ৰাতিপুৱাৰ ভিডিঅ'। মই একদম খুব সোনকালে উঠি গ'লোঁ আৰু গা পা ধুই ল'লোঁ। গা পা ধুই এইফালে চাওকচোন পূজাটো কৰি লৈছোঁ। মানে আগতেতো আমাৰ গেছ নাছিলে ন, আগতে আমাৰ মানে চৌকাতে মানে ভাত চাত বনাইছিলে, যিমান ডাঙৰ মানে ৰাইজৰ খানা হ'লেও। আৰু খানা বনোৱাৰ আগত মানে খান্দা নে কিবা কয়, সেই তাত খানা বনাইছিলে। আৰু সেই খান্দাটোত মানে খানা যেতিয়া বনাই বহুত নীতি নিয়ম থাকে। চ' এতিয়া গেছ হৈ গ'ল বুলিও নীতি নিয়ম আমি পাহৰি যাব নালাগে বুলি এইফালে চাওকচোন গেছ চোলাক মই ধুনীয়াকৈ অলপ পূজা মানে সেৱা কৰি লৈছোঁ, যিহেতু ইমান ডাঙৰ ৰাইজৰ খানা বনিব আৰু মানে ভালকৈ পাৰ হ'ব লাগে, খানাও টেষ্টি হ'ব লাগে বুলি নীতি নিয়মবিলাক থাকে, সেইবোৰ ভালকৈ কৰিব লাগে, কিবা প্ৰব্লেম নহওক বুলি চব মানে নিয়মেৰে কামবোৰ কৰি যাব লাগে। চ' এয়া কাৰিকৰবিলাকক আমি গামোচা পিন্ধালোঁ, আৰু মানে মই গামোচা পিন্ধালোঁ। তাৰপিছত আৰু সিহঁতৰ কাম ষ্টাৰ্ট কৰি দিলে। চ' গাইজ এইটো চাওকচোন আমাৰ নিয়মবোৰ কেনেকৈ লাগিলে প্লিজ কমেণ্টত জনাব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আৰু যোনে মোৰ চেনেলত নিউ হয় প্লিজ ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিব।